हेलो गाइस वेलकम बैक माय चैनल माय ऑनलाइन ब्लॉग्स। আজি মোৰ হাতত আছে এটা মাইক্ৰোফোন। এইটো JBL ৰ হয়। মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। টোটেল 949 দাম লৈছে। ইয়াৰ আগত মই মাইক্ৰোফোন আৰু এটা আনিছিলোঁ অনলি 249 ত আনিছোঁ। সো এইটো মই ইউজ কৰিলোঁ। তাতে যিখিনি ফিচাৰ্ছ আছে এইখিনি তাৰ মানে যদি আপুনি প্ৰফেশ্যনেল ভিডিঅ' বনাব খুজিছে তেনেহ'লে সেইবোৰ মাইক্ৰোফোন ইউজ কৰি একো লাভ নাই। সো মই পিছত এইবাৰ JBL ৰ মাইক্ৰোফোনটো আনিছোঁ। এতিয়ালৈকে আনবক্সিং কৰা নাই। আহক মই ভিডিঅ'টো চাই লওক ভিতৰত কি আছে আৰু কেনেকুৱা মাইক্ৰোফোনটো আৰু ইয়াৰ কি ফিচাৰ্ছ আছে মই আপোনাক সম্পূৰ্ণ এইটো ভিডিঅ'ত কৈ দিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ বেল আইকনটো দবাই দিব। এইটো হ'ল ইউজাৰ মেনুৱেল, ইউজাৰ গাইডটো দিছে লগত আৰু এইটো হ'ল মাইক্ৰোফোনটো। এইটো সৰু সৰু মনা কাপোৰৰ মনা এটাৰ ভিতৰত সোমাই দিছে। আমি এতিয়া খোলো এইটো। চাওঁ ইয়াৰ ভিতৰত কি আছে। ইয়াৰ ভিতৰত এইটো হ'ল মাইক্ৰোফোনটো আৰু এইটো বহুত দীঘল হয়। এৰাউণ্ড ক'ব নোৱাৰোঁ একজেক্ট কিমান দীঘল হয়, কিন্তু বহুত দীঘল হয়। এইটো এৰাউণ্ড বহুত দীঘল মাইক্ৰোফোন। এইটো যদি আপুনি ক'ব কিমান দীঘল এইটো হ'ল ইয়াতে আপোনাৰ অপশ্যন আছে, দুটা অপশ্যন আছে। ইয়াতে কেমেৰাৰ কাৰণে যদি ইউজ কৰে ইয়াতে কৰিব পাৰে। আপুনি কেমেৰা অপশ্যনত দিব পাৰে, স্মাৰ্টফোনৰ কাৰণে স্মাৰ্টফোনত দিব পাৰিব আৰু অফ কৰিব লাগিলে অফ অপশ্যনটো আছে, সেইটো দিব পাৰিব। স্মাৰ্টফোনৰ কাৰণে এইটো অফ কৰি দিব লাগে আৰু কেমেৰাৰ কাৰণে এইটো কেমেৰা অপশ্যনত দিব লাগে। আৰু ভিতৰত এইটো খুলিব পাৰি। খুলি ইয়াতে এটা বেটাৰী ইউজ হয়। এইটো বেটাৰী আৰু এইটো হ'লে বেটাৰীটো ইয়াতে দি দিছে আৰু লগত আকৌ এক্সট্ৰা ক্লিপ এখন আছে, এইটো হেংগিং কৰিবৰ কাৰণে এইটো এক্সট্ৰা ক্লিপ। আৰু ভিতৰত আকৌ এটা আছে আপোনাৰ ভিতৰত এইটো এক্সট্ৰা দিছে। এইটো বস্তু একদম লাগতিয়াল বস্তু। এইটো হ'ল আপুনি এইটো মাইক্ৰোফোন আপুনি ইয়াতে আপোনাৰ জেক পেনটো যিটো পিন দিছে এইটো সোমাই দি আপুনি যদি চাউণ্ড ছিষ্টেমত ইউজ কৰিব খুজিছে, আপুনি ডাঙৰ লাউড স্পীকাৰ হিচাপে যদি লাউড স্পীকাৰবিলাক যিটো আছে সেইটো আপুনি লাউড স্পীকাৰ হিচাপে ইউজ কৰিব পাৰিব। এইটো ইয়াতে জেক পিন এটা এক্সট্ৰা দি দিছে আৰু এইটো মোবাইলৰ কাৰণে মোবাইল বা কেমেৰা এইটো ইউজ কৰিব। আৰু যদি চাউণ্ড ছিষ্টেমত দিব লাগে তেনেহ'লে এইটোত আপুনি সোমাই দি দেন ইউজ কৰিব পাৰে। তাৰপিছত আৰু আছে আপোনাৰ লগত এটা এক্সট্ৰা এইবিলাক আপোনাৰ এই মাইক্ৰোফোনৰ আপোনাৰ কভাৰটো আছে। মাইক্ৰোফোন কভাৰ যিটো আপোনাৰ তোলা টাইপত থাকে এইটো আছে লগত। আৰু যদি আপুনি প্ৰফেশ্যনেল ভিডিঅ'গ্ৰাফি কৰিব তেনেহ'লে সৰু যিখিনি আপোনাৰ 250 বা 300 টকাৰ যিখিনি মাইক্ৰোফোন আছে সেইখিনিত তাৰমানে কি হয়, এটা এক্সট্ৰা চাউণ্ড এটা মই দুটা মাইক্ৰোফোন আহিছিলে অলৰেডি। দুটা মাইক্ৰোফোনত অলৰেডি মই যিটো ইউজ কৰিছোঁ তাতে এটা চাউণ্ড আহে। চাউণ্ড ইলেক্ট্ৰিক লাইন পাই থাকে এটা হুমকৈ এটা চাউণ্ড আহি থাকে। তো সেইটো মই এইটোত ইউজ পামনে নাই মই এইটো ইউজ কৰি পিছত ৰিভিউ কৰি আপোনাক নেক্সট ভিডিঅ'ত কৈ দিম। হয়তো এইটোত নাথাকিব, যাৰ কাৰণে মই যদি ইউজ কৰিব বিচাৰে যেনে মই প্ৰফেশ্যনেল ভিডিঅ'গ্ৰাফি কৰিম তেনেহ'লে 200-250 টকাৰ সেইবোৰ মাইক্ৰোফোন ইউজ কৰি একো লাভ নাই। যদি আনে আপুনি ভাল মাইক্ৰোফোন আনিব। মই বেছিভাগ এইটো আনিবৰ কাৰণে ভাল এইটো দীঘলো যিহেতু আছে। আপোনাৰ যদি ক'ৰবাত ইউজ কৰিব লাগে তেনেহ'লে এইটো আপুনি প্ৰফেশ্যনেলভাৱে চাউণ্ড ছিষ্টেম মাইক্ৰোফোন হিচাপে ইউজ কৰিব পাৰিব। মোবাইল কেমেৰা এভৰিথিং আপুনি ইউজ কৰিব পাৰিব। মই ক'ম যে আপোনালোকে এইটোৱে কিনি আহক। মই মাইক টেষ্টিঙৰ কাৰণে মই মাইক্ৰোফোনটো লগাইছোঁ। এতিয়া চাউণ্ড ভইচটো কেনেকুৱা ক্লিয়াৰ হৈছে এইটো আপুনি নিজেই চাওক। ইয়াৰ আগত মই মোবাইলত কৈ আছিলোঁ।